এইটো হ'ল মোৰ ঘৰৰ ওচৰৰ কেলা নগেন কাই তাৰ ঘৈণীয়েকে 10,000 টকা আঁচনিটো পালে সেইদিনাখন তাৰপিছতে তাৰ গিয়েকে কেলা সেইকাৰণে ঘৈণীয়েকৰ চাদৰ মেখেলা পিন্ধিলে কেলা এতিয়া নাচি আছে ক'বই নোৱাৰে কেলা 10,000 টকা পাই লৈ আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নেজানে জোৰকে কওক হাসিনা বেগম হাসিনা বেগম কোন আছে অসমৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হাসিনা বেগম মানুহ কেলা মৰিব দেই এসোপা কেলা পাকিস্তানী নে বাংলাদেশী নে মোৰ লগৰটো বাথৰুমত সোমাই যায় কিন্তু ওলাই আহোঁতে তাৰ অলপ দেৰি হয় হাত মাৰি থাকে না যে কিমান সোনকালে পানীটো ওলাই গৈছে আমি সদায় চেষ্টা কৰিম পানীটো কিমান দেৰিলৈকে ধৰি ৰাখিব পাৰোঁ হাত দুখন ধৰিছে আৰু মুখত ভৰাই দিছে থেত তেৰিকা এইটো বেয়া কথা ডাইৰেক্ট মুখত ভৰাই দিব নালাগে ডাইৰেক্ট মুখত ভৰাই দিলে পানীটো জলদি ওলাই যায় আমিতো চাই থাকো ন আমিতো পাক্কা খেলুৱৈ অখিল দা আপুনিও মানে আপুনি খেলুৱৈ হ'লে নহ'ব নহয় খেলখনত কোনে কিমান দেৰিলৈকে পানীটো ধৰি ৰাখিব পাৰিছে গম পাইছেনে কথাটো অখিল দা এনেকে হ'লে আপোনাৰ পানীটো ওলাই যাব দেখোন মোক সাৱটিহে ধৰে অখিল দা মানে সাবতি ধৰিলে পানীটো জলদি ওলাই যায় মোক লগ পালে চুমা খায় আৰে অখিল দা আপোনাকতো চুমা খাবই আপুনি আকৌ সাবতি ধৰে তাকো মিয়া মাইকীক এইটো কাম নকৰিবা দেই ভুলতে মামা তুমি মঙলৈ গাহিবা মামাই এতিয়া 10,000 টকা আঁচনিটো পাই আমাৰ মামীহঁত ৰ'বই নোৱাৰিলে মামীহঁতে একেবাৰে মামা লৈ এটা নামেই বনাই পেলালে মামা তুমি মংগলদৈ আহা অসমত যিমান গণ্ডগোল লগাই থৈ গৈছে কংগ্ৰেছে লগাই হিমন্ত বিশ্ব শৰ্মালৈ কি আহ্বান জনাম মামা হয় তেওঁ সকলোৰে আমাৰ মামা নহয় সি বেইমান বাইদেউ কেলা হেমন্ত মামাই গম পাব পাৰিলে 10,000 টকা আঁচনি নেপাব আপুনি পুলিচ মানে পলাই মানে ইন্টেলিজেন্ট এইটো হৈছে মোৰ লগৰ ই যেতিয়া দুপেকমান মাল বেছিকৈ খাই দিয়ে সি অসমীয়া পাহৰি যায় আৰু ইংৰাজী কোৱাত লাগি যায় সি কেলা দুপেকমান মাল বেছিকৈ খাই লৈ অসমীয়া পাহৰি গ'ল আৰু পুলিচৰ ফুল ফৰ্ম পুলিচকে কোৱাত লাগি গ'ল राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो এই জনেটো কেলা ক'বই নোৱাৰা হৈ গ'ল 10,000 টকা আঁচনি পায় হেমন্ত বিশ্ব শৰ্মা আই লাভ ইউ বুলি কেলা চিঞৰি দিছে পেনে চেনে মুতি পেলাবি কেলা যেনেকে চিঞৰিছ নকৰিবা দেই না না মাকক আলু গুটি 1 কেজি কিনিব পৰা তাৰ দম নাই আৰু লোকৰ মাইকীক সি মোবাইল কিনি দিছে মোৰ লগৰটো কেলা বোৱাৰী পাগল ই আকৌ কেলা নিজৰ মাকক আলু গুটি 1 কেজি কিনি আনিব ক'লে সেইদিনাখন কিনি আনিব নোৱাৰিলে সি কেলা সেই লোকৰ বোৱাৰীজনীক কেলা মোবাইল কিনি দিছেগৈ চুট মাৰানি প্ৰথমতে ছাৰৰ হাতত চুইছো ইমানে পঞ্চি ছাৰৰ হাত এজনীটো কেলা ফিদাই হৈ গ'ল মামা হাতখন চুই পেলাই ইমানে কোমল পালে মামা হাতখন এজনীটো কেলা হাতখন ধুই পেলাই পানী খাবগৈ এতিয়া ঘৰত গৈ পেলাই আঁতৰি দিয়ক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক